এটা বিশেষ দিনৰ কাৰণে যা যোগাৰ চলি আছে আৰু সেই বিশেষ দিনটো বহুতে মোৰ কাৰণে ভাল লগা আৰু লগতে বজাৰত আহিলোঁ আজি বজাৰ কৰিবৰ কাৰণে অলপ বজাৰ আছিল যিহেতু বিশেষ দিনটো আহি আৰু মাজত এটা দিন আছে বিশেষ দিনটো আহি পালেই আৰু ৰাতিপুৱাৰ পৰাই চাফা কৰিবৰ কাৰণে লাগি গৈছোঁ যিহেতু বহুত দিন মই ৰুমত নাছিলোঁ লগতে যেতিয়া এইটো ৰুমত চাফা কৰিছোঁ চাফা কৰিব লগা হৈছে সেইকাৰণে গোটেই ওপৰ চোপাৰ চাফা কৰি ঘৰটো চাফা কৰি ল'ম চাফা কৰি উঠি মোৰ বজাৰ যাব লগাও আছে বজাৰ যাব লাগিব তাৰে পিছত যিহেতু আজি মানুহজনে আহিছে মাজত এটা দিন আছে সেইকাৰণে বেলেগত বজাৰ কৰিব যোৱাও নহয় সেইকাৰণে এইবাৰ বজাৰ মই সৰ্থেবাৰীতে কৰিম আৰু ঘৰটো চাফা কৰি লৈছোঁ বহুত দিন মানুহ অহা যোৱা নাথাকিলে ঘৰবোৰ বহুত লেতেৰা হয় লগতে এটা গন্ধ পোৱা যায় লগতে বিছনাখন চাফা কৰি ল'লোঁ অলপ জাকৰি ল'লোঁ আৰু এইটো ৰুম আমাৰ ৰুম নহয় এইটো হৈছে আমাৰ মালিকহঁতৰ ৰুম ব্যৱহাৰ নহয়ে তেওঁলোকৰ আৰু মোক যিহেতু ব্যৱহাৰ কৰিব লাগিব সেইকাৰণে ৰুমটো মই চাফা কৰি লৈছোঁ ঘৰটো মোৰ চাফা কৰা হৈ গ'ল আৰু সাৰাও হৈ গ'ল আৰু এতিয়া মই যাম মোৰ মাৰ ঘৰত গৈছোঁ কাৰণ আজি লাড়ু বনাই আছে মোৰ খুৰাই আৰু নাৰিকলখিনি ভাজি দিছে খুৰাই আৰু কৰিব খুৰীমাই যিহেতু খুৰীমাৰ বেছি দিন হোৱা নাই উপাৰ্জন কৰাটো তেওঁ বেছি কষ্টৰ কাম কৰিব নোৱাৰে তেওঁ বহি বহি লাড়ুকেইটা বনাই দিব আৰু দাদাই বনোৱা নাৰিকলৰ লাড়ু বহুত সদ হয় লগতে বহুত টান হয় ঢিলা নহয় আৰু যদি মই নিজে নাৰিকল ভাজি লাড়ু কৰোঁ নাৰিকলৰ লাড়ুকেইটা বহুত ঢিলা হৈ থাকে টান নহয় আৰু এতিয়া লাড়ু বনাই আছে খুৰীমাই লগতে ময়ো অলপ সহায় কৰি দিছোঁ লাড়ুকেইটা বান্ধি আইবেকৰ কাষত বহি বহি লিচি খাইছে নাৰিকলৰ লাড়ু আৰু লাড়ুকেইটা বোলে তামাম সোৱাদ দিছে আমাৰ লিচি কমতে আৰু আমি আৰু খোৱা নাই খোৱাৰ পিছত কৈছোঁ কেনেকুৱা হৈছে আৰু এইকেইটা লাড়ু দাদা আৰু খুৰীমাই বনালে এতিয়া ময়ো ধৰিছোঁ লাড়ু বন্ধাত সোনকালে কৰিব লাগিব যিহেতু বেছি দিন নাই আৰু মাজত এটা দিন সেইকাৰণে কামখিনি বহুত দৌৰা দৌৰি হৈছে তেওঁ আহিব নোৱাৰিলে আগতীয়াকৈ সেইকাৰণে আজি আহিলে ইটা যাব আলছোঁ মই বাজাৰত যিহেতু বজাৰ কৰিব লাগে ৰিচিৰ কাৰণে আৰু মই ওলে চলে ৰেডি কিন্তু মানুহজনে আছে বাগাত দি তেওঁৰ বোলে বহুত কষ্ট হৈছে ৰাতিপুৱাই আহিলে তেওঁ অফিচৰ পৰা বাইক চলাই আহিলে আৰু যিহেতু অলপ ঠাণ্ডা পৰিছে লগতে দিনটো তেওঁ ৰেষ্ট পোৱা নাই সেইকাৰণে অলপ সময় বাগাত দিছে তাৰে পিছত বজাৰৰ পৰা আহি আৰু যাব লাগিব মোৰ বাৰ ঘৰত ভাগিনাৰ আজি বাৰ্থডে আছে সেইকাৰণে সোনকালে কৰিব লৈছোঁ কিন্তু তেওঁৰ ভাগাত ধৰিছে বোলে সেইকাৰণে অলপ দেৰিকৈহে যাব তেওঁ পুৰা মোবাইল চাই বাগাত দিছে এতিয়া ঋষিৰ বিশেষ দিনটোৰ কাৰণে চাইছোঁ ঋষিৰ কাৰণে কাপোৰ আৰু ঋষিৰ আজিকালি কাপোৰ চাইজটো বহুত ডাঙৰ নিব লাগে কাৰণ 2 দিনমান পিন্ধিলে সিৰ গাত নোহোৱা হৈ যায় আৰু এইফালে খেলি আছে দোকানত আহিও উৎপাত আৰম্ভ এটা জেগাতো তাৰমানে ভালকৈ নাথাকে এইফালে এইটো বেবী বোলে বেবীটোৰ লগত ঋষিক খেলি আছে ঋষিৰ কাপোৰ লোৱা হৈ গ'ল এতিয়া আহিলোঁ ষ্টেচনাৰী দোকানত ঋষিৰ কাৰণে আৰু বস্তু নিবৰ কাৰণে আৰু মোৰো অলপ নিব লগা আছে সেইখিনি ল'ম আৰু এতিয়া আধা বস্তু লোৱা হৈ গ'ল কিন্তু কিছুমান বস্তু পোৱা নাই আৰু মই অনলাইন কৰিব নোৱাৰিলোঁ কাৰণ অনলাইন কৰিব নহ'ল কাৰণ যিহেতু বজাৰত পাম বুলি ভাবিছিলোঁ
এতিয়া ৰুম আহি পালোঁ আৰু বজাৰ কৰা হৈ গ'ল। এতিয়া যাম বাৰ্থডে খাবৰ কাৰণে। আৰু এই ব্লগটো হৈছে 1 নৱেম্বৰ তাৰিখৰে, কিন্তু মোৰ ব্লগটো দিয়া হোৱা নাছিলে। আৰু এতিয়া মই ৰুমটো এইটো কাপোৰখিনি ঠিক কৰি বাৰ্থডেত যাম। তো আজি ব্লগটো এইখিনিয়ে আছিল, বজাৰো কৰা হৈ গ'ল। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।